নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে BSNL বিভাগৰ ফালৰ পৰা। যেহেতু BSNL বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। সিনিয়ৰ এক্সিকিউটিভৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে BSNL ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 120টাকৈ ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনীৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদনৰ লাষ্ট ডেটটো যিহেতু 31/3/2026, যিহেতু মাৰ্চ মাহৰ 31 তাৰিখলৈকে আবেদনৰ লাষ্ট ডেট আছে। যদিহে আপোনালোকে এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু BSNL বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হৈ এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এটা অভাৰভিউ দি আছে, আপোনালোকে দেখিবলৈ পাইছে নেম অফ পোষ্ট, যিটো ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনীৰ পদ মুকলি কৰি দিয়া হৈছে। টোটেল পোষ্ট ইয়াতে আপোনালোকৰ 120টাকৈ দেখিবলৈ পাব। ইয়াতে ষ্ট্ৰীম ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে। যিটো আপোনালোকৰ টেলিকম ষ্ট্ৰীম হয় তাতে আপোনালোকৰ 95টা পোষ্ট আছে, আৰু যিটো আপোনালোকৰ ফাইনেন্স ষ্ট্ৰীম হয় তাতে আপোনালোকৰ 25টা পোষ্ট আছে। এতিয়া আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 24,900 টকাৰ পৰা আৰম্ভ কৰি 50,500 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, যিটো BSNL ৰিক্ৰুটমেণ্ট হয় তাৰে আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। নেশ্যনেলিটি আপোনালোকৰ যিহেতু ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব, ইলিজিবল তেতিয়াহে হ'ব। যদি আপুনি ইণ্ডিয়ান নেশ্যনেল হয় তেতিয়া আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম আপোনালোকে 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। OBC NCLৰ কাৰণে 3 বছৰ পাৰিব, SC STৰ কাৰণে 5 বছৰ পাৰিব, PWBDৰ আনৰিজাৰ্ভ ইউৰ কাৰণে 10 বছৰ পাৰিব, PWBDৰ OBCৰ কাৰণে 13 বছৰ পাৰিব, PWBDৰ SC STৰ কাৰণে 15 বছৰকৈ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো আপোনালোকৰ টেলিকম ষ্ট্ৰীম আছে তাতে আপোনালোকৰ বেচেলৰ অফ ইঞ্জিনিয়াৰিং, বেচেলৰ অফ টেকন'লজি, ইয়াৰে যিকোনো এটা আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম আপোনালোকৰ 60%কৈ মাৰ্ক থাকিব লাগিব বেচেলৰ ডিগ্ৰীত, তেতিয়া আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে যিহেতু ছাবজেক্টসমূহ আপোনালোকৰ দিয়া আছে, ডিচিপ্লিন হৈছে আপোনালোকৰ যিটো বেচেলৰ ইঞ্জিনিয়াৰিং আৰু বেচেলৰ টেকন'লজিত কি ছাবজেক্টত আপোনালোকৰ কি ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ডিচিপ্লিনত ডিগ্ৰী থাকিব লাগিব। ইয়াতে আপোনালোকৰ দেখিবলৈ পাইছে যিহেতু ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যনত থাকিব লাগিব, ইলেক্ট্ৰনিক্সত থাকিব লাগিব, কম্পিউটাৰ ছায়েন্সত থাকিব লাগিব, ইনফৰমেশ্যন টেকন'লজিত থাকিব লাগিব, ইলেক্ট্ৰিকেলত থাকিব লাগিব, আৰু ইনষ্ট্ৰুমেণ্টছত থাকিব লাগিব। লগতে আপোনালোকৰ যিটো ফাইনেন্স ষ্ট্ৰীমৰ কাৰণে হয় তাতে আপোনাৰ ক্ৰেডিট একাউণ্টত থাকিব লাগিব। লগতে আপোনাৰ কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেঞ্চিত আপোনালোকৰ ডিগ্ৰী ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰী আছে আপোনালোকৰ। ইয়াত এপ্লিকেশ্যন ফিজ দিয়া আছে। ইউআৰ OBC EWSৰ কাৰণে 2,500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু SC ST PWBDৰ কাৰণে 1,250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে এই পদসমূহত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। লগতে নটিফিকেশ্যনৰ লিংক দিছোঁ, সম্পূৰ্ণ নটিফিকেশ্যন আপুনি চেক কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আবেদনৰ প্ৰচেছটো আপোনালোকৰ যিটো ষ্টাৰ্ট হৈছিলে 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা, যিটো 5 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে। লাষ্ট ডেটটো আছে আপোনালোকৰ 31 মাৰ্চলৈকে লাষ্ট ডেট আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে 31 তাৰিখলৈকে আবেদন কৰিব পাৰিব। তাৰপিছতো আপোনালোকৰ যদি কিবা ভুল হয় 8ৰ পৰা আপোনালোকে 15 মাৰ্চত আপোনালোকে যিহেতু কাৰেকশ্যন কৰিব পাৰিব। যিহেতু বৰ্তমান কাৰেকশ্যনো হৈ আছে, আবেদনো হৈ আছে, 31 মাৰ্চলৈকে যিহেতু আবেদন আছে, আবেদনসমূহ আপোনালোকে কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডেট অফ এক্সামিনেশ্যন, যিটো আপোনালোকৰ CBT এক্সাম হ'ব, তাতে আপোনালোকৰ 29 মাৰ্চত এক্সামটো অনুষ্ঠিত কৰা হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। চৰি, ইয়াতে আপোনালোকৰ মাৰ্চত নহয়, যিহেতু 8ৰ পৰা 15 এপ্ৰিলত আপোনালোকে এডিট কৰিব পাৰিব। লগতে আপোনালোকৰ CBT এক্সামটো 29 এপ্ৰিলত আপোনালোকৰ CBT এক্সামটো অনুষ্ঠিত কৰা হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।